পেট্রোলে হয়ে আছে চাবা এতিয়াও এইটো কি হৈ আছে পেট্রোলে হৈ আছে নতুন যৌগ কিবা সৃষ্টি হৈছে নাই কোৱাবনে চাবা এই গুটেইটো এটোৰ মাজত নাইকিয়া হৈ যাব থাৰ্মোকল চাবা পেট্রোলৰ মাজত কি হৈ যাব নাইকিয়া হৈ যাব বুজি পাইছা হয় এটা এটা জাদু নে জাদুই ঠিক আছে কারণ কি ইয়াত কি থাকে জানা না পলিস্টাইন নামৰ এটা কি থাকে জানা না এটা মেটাল থাকে পলিস্টাইন নামৰ কি থাকে এটা মেটেৰিয়েল থাকে এই পলিস্টাইনৰ বস্তুৰে কি হয় এটো বনোৱা হয় বুজি পাইছা নাম কি এটো পলিস্টাইনৰ যেটো বস্তু থাকে এই বস্তুৰে কি কৰা হয় এই থাৰ্মোকলটো বনোৱা থাৰ্মোকল সাধাৰণতে কিহত ব্যৱহাৰ কৰা হয় কোৱাচোন কিহত ব্যৱহাৰ কৰা হয় যিকোনো বস্তু ঠেলা আছাত যাতে ভাঙি না যায় হয় নাই সেইবিলাক ঠাইতে এটো ব্যৱহাৰ কৰা হয় হয়নে আচ্ছা তাৰ পিছত কথা হল কিছু বস্তুত ব্যৱহাৰ কৰা জানে আমাৰ গৰম বস্তু কি কৰিব লাগে তাপ নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয় নাই যেনে মাছৰ কাৰ্টন ব্যৱহাৰ কৰা নাই কাৰণ কি মাছৰ কাৰ্টনৰ ভিতৰত কি দে বৰফ দে আৰু এই বৰফটো যাতে গলি না যায় বাহিৰৰ পৰা তাপে যাতে হেতুত একো প্ৰকোপ নপৰে সেই কাৰণে কি কৰা হয় থাৰ্মোকল ব্যৱহাৰ কৰা হয় হয়নে তাপ নিয়ন্ত্ৰণ কৰাৰ কাৰণে কি কৰা হয় ব্যৱহাৰ কৰা আছে এতিয়া কথা হল এই যে পেট্ৰল আছে পেট্ৰলত থাৰ্মোকল কেনেকুৱা নাইকিয়া হৈ যায় চাবা ঠিক আছে ধৰিলে মই এইটো পেট্ৰল ঢালি আছো হৈছে এতিয়া এই পেট্ৰলত আমি যদি থাৰ্মোকল দিও চাবা কাটো কি হৰে ঠিক আছে চাবা কোৱাবনে চাবা এই গুটেইটো এটোৰ মাজত নাইকিয়া হৈ যাব থাৰ্মোকলত কি থাকে কোৱাচোন পলিস্টাইন মনত থাকিব পলিস্টাইন নামৰ এটা কি থাকে বস্তু থাকে যিটোৰে বনোৱা হয় ভিতৰ ফালে নখুমাই ডাঙৰ হৈ গল ঠিক আছে চাবা এই গুটেইটো ইয়াত নাইকিয়া হৈ যাব ঠিক আছে বুজিছে নে গুটেইখিনি নাইকিয়া হৈ যাব এইটো দেখিছা চোৱা নাইকিয়া হৈ যাব ঠিক হয়নে হয় এইটো এটা কি জেনাৰেল যেটো আমাৰ কি আছে পেট্ৰলৰ লগত থাৰ্মোকলে কৰা এইটো বিক্ৰিয়া নহয় আকৌ ঠিক আছে এটা আনটোৰ মাজত কি হৈ আছে নাইকিয়া হৈ গৈছে বিক্ৰিয়া মানে কি যিকোনো বস্তু দুটা যদি বিক্ৰিয়া কৰে নতুন এটা যৌগৰ সৃষ্টি হয় মন থাকিব কি হয় নতুন যৌগৰ সৃষ্টি হয় কিন্তু ইয়াত নতুন কিবা যৌগৰ সৃষ্টি হৈছে নে না এইটো এতিয়াও পেট্ৰলে হৈ আছে চাবা এতিয়াও এইটো কি হৈ আছে পেট্ৰলে হৈ আছে নতুন যৌগ কিবা সৃষ্টি হৈছে নাই হোৱা তো ৰাসায়নিক যিকোনো বিক্ৰিয়া নতুন যৌগৰ যদি সৃষ্টি যেতিয়ালৈকে নহয় তেতিয়া এইটো বিক্ৰিয়া নহয় এইটো কিন্তু বিক্ৰিয়া হোৱা নাই ঠিক আছে কি হৈছে তাত যেটো আমাৰ থাৰ্মোকল আছে থাৰ্মোকল জাস্ট এটো কি হৈ গল নাইকিয়া হৈ গল বুজি পাইছা যাবনে না যায় এটা মই হাত দি দিও যাব ঠিক আছে ৰবা ঠিক আছে হাত জ্বলিছে নাই জ্বলা মানে বস্তুটো লোৱাৰ এটা টেকনিক আছে বুজি পাইছা তো দেখিছা আজিৰ কাৰণে হ'ব ইমানতে ঠিক আছে